आसाम विधानसभा बिसायख'थिया खाथि सफैनाय लोगो लोगोनो बिजाथि दाबिदारफोरनि होंगो दोंगो। ब्रैजिबा नं भेरगाव बियाबाव बिपिएफनिफ्राय बिजाथि नागिरो रायजो राजाफ्रा पबित्र बर'खौ। थारैनो 45 नं भेरगाव बियाबाव बिपिएफ हान्जानिफ्राय सोर जागोन बिजाथिया? भेरगाव बियाबाव बिपिएफ हान्जानिफ्राय गोबां बिजाथि नागिरनायनि गेजेराव भेरगाव ओनसोलनि समाज बिथिंजों लोब्बा थानाय पबित्र बर'खौ भेरगाव बियाबनि रायजो राजाफोरा बिजाथि नांगौ होननानै डिमान्ड खालामदों। बे लेखायैनो दिनै 45 नं भेरगाव विधानसभा बियाबाव लामा सामा दखान गलादारफोरखौ लोगो हमदों पबित्र बर' बिथाङा। पबित्र बर' बिथाङा थांनाय गोलाव समाव समाज बिजोङाव आरो सोलोंथाइ बिथिङाव खामानि मावबोनाय सासे सुबुं। जाय फरायसाफोरा एसएलसि एबा मेट्रिक आनजादाव उथ्रिसारनो हायाखैमोन बैसोरखौ उथ्रिसार होनो थाखाय भेरगावआवनो कचिं सेन्टार खुलिनानै फोरोंथाय होदोंमोन पबित्र बर' बिथाङा। नाथाय नैबे समाव पबित्र बर' बिथाङा गुवार थाखोआव एबा रायजो राजाफोरनि आरोबाव गोबां खामानि मावनो गोसो थानायलाय बिपिएफ हान्जानिफ्राय बिजाथि मोनोब्ला देरहासार जानानै ओनसोलनि जौगानाय खामानि मावनो थांखि लादों बिथाङा। এবার আমার ৪৫ নং যেটো নেকি বিধানসভা নিৰ্বাচনত আমি নৱনিৰ্বাচিত প্ৰাৰ্থী পবিত্ৰ বড়ো ডাঙৰীয়াকে আমি বিপিএফ দলৰ পৰা প্ৰাৰ্থিত্ব হিচাপে বিচাৰিছো। আগতে আমাৰ কলাইগাঁও আছিলে। কি কয় এতিয়া চৰকাৰী সুবিধাবিলাক এতিয়া মই কি ক'ম, সুবিধা যিবিলাকে ল'ব জানিছে পাইছে, কিন্তু যিবিলাকে ধৰ ল'ব জনা নাই সেইবিলাকে পোৱা নাই। কিন্তু আমি নতুন প্ৰাৰ্থীৰ পৰা আমি সেই নোপোৱাখিনিকো যাতে পাওঁ তাৰে আশা কৰি আমি তেখেতক আমি ছাপোৰ্ট কৰিছোঁ। নমস্কাৰ, আমি বামুণজুলিৰ ইউথ কমিটি আৰু মই বামুণজুলি ইউথ কমিটিৰ প্ৰেচিডেণ্ট, লগতে আমাৰ ছেক্ৰেটাৰী আছে, এছিষ্টেণ্ট আছে। তো আমি এইবাৰ আমাৰ ভেৰগাঁও ৪৫ নং সমষ্টিত আমি এইবাৰ আমাৰ ছাৰ আছে পবিত্ৰ বড়ো, তেখেতক আমি বিচাৰিছোঁ। আমি বামুণজুলি ইউথ হৈ ফালে তেখেতক আমি সমৰ্থন কৰি আছোঁ। ধন্যবাদ। 2 নম্বৰ আমাৰ মনেশ্বৰ, 3 নম্বৰ হ'ল আমাৰ বিটিচিত আমাৰ ভেৰগাঁও সমষ্টি আমাৰ পবিত্ৰ বড়োক আমি এমএলএ হিচাপ আমি বিচাৰোঁ। আমাক আৰু ইয়াতে বেলেগক কাকো আমি নিবিচাৰোঁ। সেইকাৰণে আমাৰ পবিত্ৰ বড়ো লাগে। যিহেতু এইবাৰ যি বিধানসভাৰ ইলেকশ্যন আহি আছে, যিহেতু আমি আগতে যি পানেৰী বিধানসভা আছিলে, পানেৰী বিধানসভাত বহুত বাহিৰৰ যি আমাৰ এমএলএ মিনিষ্টাৰবোৰ বাহিৰৰ হয়, একো কাম কৰা নাই। সেই আমাৰ যিহেতু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ সমষ্টি আছিলে পানেৰী, সেই পানেৰী সমষ্টি এতিয়া ভাগ হৈ যিহেতু দুটা সমষ্টি হ'ল, ভেৰগাঁও আমাৰ ভেৰগাঁও সমষ্টি হ'ল কিমান ৪৫ নং ভেৰগাঁও সমষ্টি। সেই ভেৰগাঁও সমষ্টিত আমি এজন ভাল কেণ্ডিডেট পাইছোঁ, পবিত্ৰ বড়ো ছাৰ। তেখেতক আমাক লাগে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আমাক চালানী আৰু নালাগে, বাহিৰৰ নালাগে আৰু। যিহেতু আমাৰ দুৰ্গা দাস বড়ো আহিব বুলি কৈছে, দুৰ্গা দাস বড়ো ৰাজাগড় ছাইডত নাহে, তেখেতক আমি লগ কৰিব নোৱাৰোঁ। দুৰ্গা দাস বড়োক আমাক নালাগে, পবিত্ৰ বড়োক আমাক লাগিব এইবাৰ। সেই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, ৰাজাগড়ৰ যুৱ প্ৰজন্মই তেখেতক অনুৰোধ জনাইছোঁ আমাক পবিত্ৰ বড়ো ডাঙৰীয়াক লাগে। সেয়ে আমি কওঁ।